कक्राझार बीजेपी हानजाया कक्राझार सहराव मा मावहैखो बेनि आपडेटखौ आं नोंथांमोननि गेजेराव होनो थांगासिनो दङ। बेनि सिगांनो नोंथांमोना जुदि चेनेलाव गोदानब्ला चेनेलखौ साबस्क्राइब आरो भिडिअखौ लाइक खालामनानै फैबाय थानाय समाव भिडिअ बानायनो थुलुंगा होलांगोन होननानै मिजिंथिबाय। आसा खालामदों नोंथांमोना इसोरनि अननायाव मोजाङैनो दङ आरो आंबो बे समाव मोजाङैनो दङ। स' नोंथांमोना भिडिअखौ जेसेबांनो हायो एसेबांनो शेयार खालामनानै हो जाहाथे बयबो बर' रायजो राजाफ्रानो नुनो हायो आरो भिडिअखौ फुल नायजोब बेनि उनाव कमेन्ट हरनो दाबाव। स' आं जाबाय नरन केरकातारि, नोंथांमोना नायगासिनो दङ नरन्स ब्लग्स इउट्युब चेनेल। कक्राझार टाउনত আমার কোকরাঝার বিজেপির তত্ত্বাবধানত আমি একটা ফিল্ম চালো সবরমতী রিপোর্ট। এইটো এটা প্যাথেটিক ঘটনা আছিলে, যে ঘটনাটো গুজরাটত ঘটিছিল 2002 চনত না 2002 চনত ঘটিছিল, কিন্তু আসল বস্তু লুকাই থৈছিলে। এইটো এক্সটেন্ট বুলি বহুত বছৰ ধৰি তেওঁলোকে লুকাই থৈছিলে আৰু ইয়াত বহুত মানুহে চেষ্টা কৰিছিল উদ্ঘাটন কৰাৰ আসল ঘটনা কেনেকৈ হৈছে। বহুতে গম পাইছিল তেতিয়াই এইটো এটা প্ৰি প্লেন, এটা এক্সটেন্ট নহয়, প্ৰি প্লেন ঘটনা। তথাপিও বহুত মানুহে এডমিনিষ্ট্ৰেশ্যনৰ লগতে বহুত মানুহে এইটো লুকাই থোৱাৰ ব্যৱস্থা কৰিছিল আৰু যি ব্যক্তিয়ে এইটো উদ্ঘাটন কৰিছিল তেওঁলোকক শাস্তি দিছিলে, হয়তো জেলতো যাব লগা হৈছিল। কিন্তু আজি বহুত বছৰৰ পিছত মানুহবিলাকে যে চিন্তা বহুত আগবাঢ়ি আহি গ'ল, সবে বুজিলে আৰু ভালকৈ এইটো উদ্ঘাটন কৰিব আজি সক্ষম হ'ল। যে ৰিচেণ্টলি এই ঘটনাটো যে পিয়ৰলি প্ৰি প্লেন ঘটনা আছিল এইটো সক্ষম হ'ল আৰু এই ঘটনাত যিবিলাকে ভুক্তভোগী আছিল বহুতজন মানুহ মৰিছিল, ল'ৰা ছোৱালীকে ধৰি বুঢ়া যুৱক যুৱতীবিলাক মৰিছিল, তেওঁলোকক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। আৰু যিবিলাক মানুহবিলাকে ঘটনা ঘটাইছিল এই মানুহবিলাকক লাইফ ইমপ্ৰিজনমেণ্ট বা লাইফ পানিছমেণ্ট দিবলৈ সক্ষম হৈছে। গতিকে যি ছ'চাইটিয়ে যি ব্যক্তি এই ফিল্মটো বনাইছে আমি তেওঁলোকক ধন্যবাদ দিছোঁ আৰু আগলৈও তাতকৈ বহুত ঘটনাবিলাক আছে যিবিলাক আজিলৈকে উদ্ঘাটন কৰিবলৈ মই আশা কৰিছোঁ আৰু তেওঁলোকক মই ধন্যবাদ দিছোঁ। চিনেমা হলত দেখা গৈছে, কি চিনেমা চলিছে ইয়াত? সাবৰমতী 2 যে সাবৰমতী এক্সপ্ৰেছৰ ওপৰত। একচুৱেলি মই এতিয়াতো পুৰা ফিল্মটো শেষ হোৱা নাই, তো যিমান টিমলৈকে চালোঁ যে সাংবাদিকৰ যি আমাৰ ভূমিকা এইটো একচুৱেলি মানে এই ভূমিকা হ'ব লাগে, যিটো আমাৰ চতুৰ্থ গণতন্ত্ৰৰ লগত আমাৰ সাংবাদিকে আমাৰ দেশক গঢ়া ভাঙাত চব। এইকাৰণে সাংবাদিকৰ যিটো দেখাইছে যে সাংবাদিক সচ্চাই হ'ব লাগে। যদি সাংবাদিকটো সঁচ হয় তেতিয়াহে আমাৰ সমাজটো, আমাৰ জেগাটো আগবাঢ়িব আৰু সাংবাদিকৰ ওপৰতে আমাৰ দেশখন চলে, আমাৰ ভৱিষ্যত চলে, ৰাইজ চব এই বস্তুটো দেখাই আছে। এতিয়ালৈকে মই হাফ টিভিলৈকে চাইছোঁ, তো ইয়াত মই চালোঁ যে এজন সাংবাদিক আছিল যিটো আমাৰ গোদ্ৰা কাণ্ডৰ ওপৰত। তো এজন সাংবাদিকে বস্তুটো মানে ৰিয়েল দেখাই আছিল, তাক কেছ কৰি কিবা কৰি তাক ফচাই দিলে আৰু যিটো ফল্ছ সাংবাদিকজনে এজন মহিলাই তেখেতে দেখাইছে ইয়াক একদম ওপৰত উঠাই সি একদম হিৰইন হৈ আৰু এই EBT নিউজটো যিটো দেখাইছে ইহঁতে বহুত ডাঙৰ কোম্পানী হৈ গ'ল। এতিয়ালৈকে এইটোৱে আৰু চালোঁ। কিন্তু মই আজি ইয়াত আহি কোকৰাঝাৰত যে চিনেমা হলত ইমান ভাল ফেচিলিটি আছে, একচুৱেলি আমাৰ মাজত এইটো ইমান পাব্লিচিটি নাই। মই কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰে এজন মানুহ, কিন্তু আজি ইয়াত আহি মই দেখা পালোঁ যে কোকৰাঝাৰত খুব ভাল ব্যৱস্থা আছে। মই গোটেই কোকৰাঝাৰ বুলি নহয়, আজি জীৱনত চব বস্তুৰ দৰকাৰ আছে, এণ্টাৰটেইনমেণ্টৰ পৰা আৰম্ভ কৰি এইটোও আমি চাব লাগে। তো সেইকাৰণে মই চব ৰাইজক অনুৰোধ জনাম যে আমাৰ যিবিলাক চিনেমা হল আছে বা যি প্ৰপাৰ্টি আছে এই প্ৰপাৰ্টিখিনি আমি চবে আহি ভালদৰে উপভোগ কৰিলে, আমি ইয়াত লাগি থাকিলে বা চবে ইয়াৰ আনন্দ ল'লেহে প্ৰপাৰ্টিখন ভাল থাকিব বা চলিব। কিন্তু বহুত ভাল লাগিছে। আজি মই অকলে অহা নাই, আমাৰ 4-5জন EM, আমাৰ জিলাৰ সভানেত্ৰী চবে আমি আহি আজি এই ফিল্মটো চালোঁ। কেনেকৈ লাগিলে? বহুত ভাল লাগিছে আৰু আমি ইয়াত আহি মানে এটা ভাল এটা পৰিৱেশ পাইছোঁ, যিটো সাবৰমতী ৰিপৰ্ট আমাৰ ভাৰতৰ কাৰণে এইটো এটা আমাৰ সম্পদ হয়। আমি সেইকাৰণে আমাৰ কাৰ্যকৰ্তা, আমাৰ বিজেপিৰ কাৰ্যকৰ্তা স্পেচিয়েলি আমি চবকে মাতি আজি এইটো ফিল্মটো আমি উপভোগ কৰিলোঁ। বহুত ভাল লাগিছে।